অনুৰাধা শৰ্মা পূজাৰী বাইদেউৰ বিখ্যাত গ্ৰন্থ মেৰেং উপন্যাসখনৰ নায়িকা ইণ্ডিয়া মিৰি। ইণ্ডিয়া মিৰিৰ জীৱনৰ ঘাত প্ৰতিঘাত আৰু তেওঁৰ সফলতা আমাৰ সকলোৰে জীৱনৰ বাবে প্ৰেৰণাদায়ক। মেৰেং গ্ৰন্থখনত অনুৰাধা শৰ্মা পূজাৰী বাইদেৱে ইণ্ডিয়া মিৰিৰ জীৱনটো সুন্দৰকৈ উপস্থাপন কৰিছে। আপোনালোকে মেৰেং গ্ৰন্থখনৰ মূল কথাখিনি আমাৰ চেনেলত শুনিব পাৰিব। মই আৰু নেফা গ্ৰন্থখন ইণ্ডিয়া মিৰিৰ আত্মজীৱনী। নমস্কাৰ, আজি আমি এই ভিডিঅ'ত মহিয়সী নাৰী ইণ্ডিয়া মিৰিৰ মই আৰু নেফা আত্মজীৱনীখনৰ বিষয়ে চমুকৈ আলোচনা কৰিম। আত্মজীৱনী মানেই লেখকৰ অন্তজীৱন আৰু বহিজীৱনৰ এক ৰসাল পাঠ। ইণ্ডিয়া মিৰিৰ মই আৰু নেফা আত্মজীৱনীখনত ভাৰতৰ স্বাধীনতাকালীন শিক্ষা ব্যৱস্থা, পাহাৰ আৰু ভৈয়ামৰ মানুহৰ সম্পৰ্ক, সাংস্কৃতিক বৈচিত্ৰ্য নিৰ্মল ৰূপত তুলি ধৰিছে। নেফা অৰ্থাৎ বৰ্তমানৰ অৰুণাচলৰ শিক্ষা বিভাগৰ মুৰব্বী বিষয়া হিচাপে পাহাৰীয়া লোকৰ মাজত অসমীয়া ভাষাৰ প্ৰচলনৰ প্ৰয়াস আৰু দুৰ্গম পাহাৰীয়া ঠাইত শিক্ষা বিস্তাৰৰ কাৰণে কৰা ত্যাগ আত্মজীৱন সুন্দৰৰূপে প্ৰকাশ পাইছে। দুৰ্গম পাহাৰীয়া গাঁৱত শিক্ষা বিস্তাৰ কৰাটো অসমীয়া মহিলাৰ সেই সময়ত সমাজৰ প্ৰচলিত নিষেধাজ্ঞাক নেওচি কৰা সাহসিকতাৰ এক নিদৰ্শন। তিৰাপ উপত্যকা, চিয়াং উপত্যকা, কামেং উপত্যকা, সোৱণশিৰি উপত্যকা, নগা পাহাৰ, খামতি অঞ্চলৰ লোকজীৱন, লোকসংস্কৃতি, আচাৰ অনুষ্ঠান, উৎসৱ পাৰ্বণ, লোকশিল্প, লোকনৃত্য আদিৰ বিৱৰণত পাহাৰীয়া জনজাতিসকলৰ সাংস্কৃতিক দিশটো ইয়াত সুন্দৰকৈ দাঙি ধৰিছে। ইণ্ডিয়া মিৰিয়ে নেফা শিক্ষানীতিৰ মূল লক্ষ্যক 4 ভাগত বিভক্ত কৰিছে। প্ৰথমতে জীৱন আৰু জীৱিকা, দ্বিতীয় সম্পূৰ্ণ শিশুৰ সম্পূৰ্ণ শিক্ষা, তৃতীয়তে সম্পূৰ্ণ সমাজ সম্পূৰ্ণ শিক্ষা। অৱশেষত জৱাহৰলাল নেহৰুৰ এটা সতৰ্কবাণী। সতৰ্কবাণীটো হ'ল জনজাতিসকল আমাৰ দ্বিতীয় সংস্কৰণ হ'ব নালাগিব। অৰ্থনৈতিকভাৱে পিছপৰা সমাজৰ প্ৰধান অন্তৰায় হ'ল জীৱিকা। জীৱন ধাৰণৰ মান উন্নত কৰি শিশুৰ সৰ্বাংগীন উন্নতিৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰা হৈছিল। হাতৰ কাম, বাঁহৰ কাম, কাঠৰ কাম, বোৱা কটাৰ কাম, মাটিৰ কাম আদিৰ বাবে অভিজ্ঞ শিক্ষকৰ ব্যৱস্থা কৰি তেওঁ সত্ৰ প্ৰতিষ্ঠা কৰি পাহাৰীয়া সমাজৰ মাজত সামাজিক বিকাশ সাধন কৰিছিল। কিন্তু এই সফলতা অৰ্জন কৰিবলৈ ইণ্ডিয়া মিৰিয়ে দুৰ্গম অভিযান কৰিবলৈ নিজকে প্ৰস্তুত কৰিছিল। দুৰ্গম পাহাৰীয়া লুংলুঙীয়া পথেৰে দিনে 10-12 মাইল বাট খোজকাঢ়িছিল। তীব্ৰ বেগেৰে বৈ যোৱা পাহাৰীয়া নৈবিলাক কেতিয়াবা নাৱেৰে, কেতিয়াবা বাঁহৰ দলেঙে পাৰ হ'ব লাগিছিল। লগত সদায় দা কুঠাৰ ৰাখিছিল। বাটত ধুমুহা বতাহত বাগৰি পৰা গছ কাটি ৰাস্তা উলিয়াব লগা হৈছিল। ইণ্ডিয়া মিৰিৰ পিতৃ সোণাৰাম সেনাপতি অসমৰ দলিত নিপীড়িতসকলৰ হকে থিয় দিয়া যুদ্ধৰ এক স্বাভিমানী নেতা। তেওঁৰ জীয়ৰী ইণ্ডিয়াৰ লগত জনজাতীয় মূলৰ মহিচন্দ্ৰ মিৰিৰ হোৱা বিবাহ তথাকথিত অনুসূচিত জাতি জনজাতিৰ মিলন সেতু নিৰ্মাণ কৰিছে। স্কটিছ চাৰ্চ কলেজৰ পৰা BA পাছ কৰি স্কটলেণ্ডৰ এডিনবৰাৰ ইউনিভাৰ্চিটিত BEd কৰি নেফাৰ শিক্ষক বিষয়া হৈ তেখেতে জনজাতীয় সমাজখনত নানা দিশত সেৱা আগবঢ়াই জনজাতীয় জীৱনক আলোকিত কৰি তুলিছিল। এগৰাকী শিক্ষাবিদ হিচাপে ইণ্ডিয়া মিৰিৰ দৃষ্টিভংগী আছিল বাস্তৱসন্মত আৰু ফলপ্ৰসূ। স্বাৱলম্বী কৰাৰ ব্যৱহাৰিক শিক্ষানীতিয়ে নেফাক সমৃদ্ধ কৰিছিল। সমকালীন বিভিন্ন প্ৰতিকূলতা নেওচি জীৱনৰ জয়গান গাই সমাজৰ হকে কাম কৰাৰ প্ৰতিভাসমূহৰ ভিতৰত ইণ্ডিয়া মিৰিৰ নামটো নিশ্চয় স্মৰণীয় হৈ থাকিব। নমস্কাৰ।